ये बात सच है कि जहाँ तक हमारी न्यूक्लियर पॉलिसी का सवाल है उसमें नो फर्स्ट यूज कि आज तक हमारी पॉलिसी यही है। अब भविष्य में क्या होगा यह सब परिस्थितियों पर निर्भर करता है। যোৱা 16 আগষ্টত যেতিয়া আমাৰ দেশৰ ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া পোখৰাণলৈ গৈছিল তেতিয়া তেখেতে সংবাদ মাধ্যমক একাষাৰ কথা কৈছিল যে বৰ্তমান ভাৰতে নিউক্লিয়াৰ অস্ত্ৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সদায় নো ফাৰ্ষ্ট ইউজ পলিচিক দৃঢ়ভাৱে পালন কৰি আহিছে। কিন্তু ভৱিষ্যতত এই পলিচিৰ কি হয় সেয়া আহিব লগা পৰিস্থিতিয়ে ক'ব। তো এই নো ফাৰ্ষ্ট ইউজ পলিচি মানে কি? হে গাইজ, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে নিউক্লিয়াৰ অস্ত্ৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নো ফাৰ্ষ্ট ইউজ পলিচি কি বস্তু আৰু বিশ্বৰ কোনকেইখন দেশে ইয়াক মানি চলে। তে আহক গাইজ, আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান বিশ্বত প্ৰায় 9খন দেশ আছে যাৰ নিউক্লিয়াৰ অস্ত্ৰ থকা বুলি কোৱা হয়। এই দেশকেইখন হৈছে ফ্ৰান্স, ইংলেণ্ড, ইউনাইটেড ষ্টেটছ অৱ আমেৰিকা, চাইনা, ৰাছিয়া, পাকিস্তান, ইণ্ডিয়া, নৰ্থ কোৰিয়া আৰু ইজৰাইল। এতিয়া আহক আমি জানি লওঁ যে নো ফাৰ্ষ্ট ইউজ পলিচি মানে কি। নো ফাৰ্ষ্ট ইউজ পলিচি হৈছে এনে এখন এগ্ৰিমেণ্ট যাৰ মতে এখন নিউক্লিয়াৰ অস্ত্ৰ থকা দেশে কেতিয়াও প্ৰথমতে আন দেশৰ ওপৰত নিউক্লিয়াৰ অস্ত্ৰ ব্যৱহাৰ নকৰে। কিন্তু যদি এইখন দেশৰ ওপৰত আন কোনো দেশে প্ৰথমতে নিউক্লিয়াৰ অস্ত্ৰ ব্যৱহাৰ কৰে তাৰ প্ৰত্যুত্তৰ হিচাপে কিন্তু এইখন দেশেও সেইখন দেশৰ ওপৰত নিউক্লিয়াৰ অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। এইখিনি কথা মই এটা এক্সাম্পলৰ দ্বাৰা বুজাই দিছোঁ চাব। যেনে ধৰক আমাৰ ইণ্ডিয়া আৰু পাকিস্তান। আমাৰ ইণ্ডিয়াই এই নো ফাৰ্ষ্ট ইউজ পলিচিটো মানি চলে, কিন্তু পাকিস্তানে এই পলিচিটো নামানে। তো ইণ্ডিয়াই কেতিয়াও প্ৰথমতে পাকিস্তানৰ ওপৰত নিউক্লিয়াৰ অস্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰে বা নকৰে। কিন্তু পাকিস্তানে যদি কিবা কাৰণত ভৱিষ্যতে আমাৰ ইণ্ডিয়াৰ ওপৰত প্ৰথমতে নিউক্লিয়াৰ অস্ত্ৰ ব্যৱহাৰ কৰে তাৰ প্ৰত্যুত্তৰ হিচাপে কিন্তু আমাৰ ইণ্ডিয়াইও নিউক্লিয়াৰ অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ মতলব এইটো নহয় যে পাকিস্তানৰ যিকোনো মিছাইলে আমাৰ ইণ্ডিয়াত আহি পৰিব, কাৰণ আমাৰ ইণ্ডিয়াৰ বহুতো ভাল ভাল মিছাইল ডিফেন্স ছিষ্টেম আছে যিয়ে পাকিস্তানৰ পৰা অহা যিকোনো মিছাইলে মাটিৰ পৰা বহুত ওপৰতে ধ্বংস কৰিব পাৰে। বৰ্তমান বিশ্বত কেৱল দুখনে দেশ আছে যিয়ে এই নো ফাৰ্ষ্ট ইউজ পলিচিখন মানি চলে। এখন দেশ হৈছে চাইনা, যিয়ে 1964 চনৰ পৰাই এই পলিচিখন মানি চলি আহিছে। আনখন দেশ হৈছে আমাৰ ইণ্ডিয়া, যিয়ে 1998 চনতে এই পলিচিখন গ্ৰহণ কৰিছিল আৰু আজিলৈকে মানি চলি আহিছে। 2016 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামায়ো এই পলিচিখন গ্ৰহণ কৰাৰ কথা ভাবিছিল, কিন্তু বিভিন্ন কাৰণত এয়া সম্ভৱ হৈ নুঠিল। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত এইখিনি আছিল। মই জাষ্ট এই ভিডিঅ'টোত অলপ থুলমূলকৈ কৈছোঁ যে নো ফাৰ্ষ্ট ইউজ পলিচি মানে কি। যদি আপোনালোকে বহলভাৱে জানিব বিচাৰে তেতিয়াহ'লে ইণ্টাৰনেটত কেইবাটাও আৰ্টিকল উপলব্ধ, উইকিপিডিয়াটো আছে। আপোনালোকে পঢ়িলে গম পাব যে যিকেইখন কাণ্ট্ৰিয়ে বা দেশে এই পলিচিটো নামানে, কিয় নামানে, কি কি কাৰণ, গোটেইখিনি কথা উইকিপিডিয়াত সহজকৈ আছে, পঢ়িলে গম পাই যাব যদি বিশেষকৈ জানিব বিচাৰে। আৰু গাইজ, আপোনালোকৰ মতে এই আমাৰ ভাৰতে এই পলিচিটো এতিয়াও মানি চলিব লাগে নে উঠাই দিব লাগে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু যদি আজিৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডছ, আজিলৈ এৰো। আপোনালোক সকলোকে নেক্সট ভিডিঅ'টোত লগ পাম। ধন্যবাদ।